Hello guys, assalamu alaikum, namaskar. স্বাগতম জানাইছো আমাৰ নতুন ব্লগত। আজি মই আপোনালোকৰ লগত শেয়াৰ কৰিব বিচাৰো মা হোৱাৰ অনুভূতি। মা হোৱাৰ পিছত কেনেকুৱা অনুভৱ হয়। সো আহক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰো। এয়া মোৰ বেটি চাই দিয়া মই কথাবিলাক ক'লে তাইও কৰে, তাইও ৰিপ্লাই দিয়ে। ভিডিঅ'টোত আপোনালোকে শুনিব পাৰিব তাইৰ মাত। মই যেতিয়া কথা কওঁ তাইও লগে লগে এটা দুটা মাত দিয়ে। যেতিয়া গৰ্ভত বেবী অহাৰ পিছত 9 মাহ 10 দিন গৰ্ভত ৰাখাটো আৰু ডেলিভাৰী কৰাটো ইমান সহজ নহয়। বহুত প্ৰব্লেম ফেচ কৰিব লাগে। 9 মাহ 10 দিন যেটো পেটত ৰখা সময়ত বহুত কিছু বডিত চেঞ্জ হয়, হৰমনবিলাকে বহুত চেঞ্জ হয় আৰু মুডৰ চেঞ্জ হয়। এইবিলাক সব প্ৰব্লেম ফেচ কৰি ফাইনেলি যেতিয়া ডেলিভাৰী হয় আৰু ডেলিভাৰী হোৱাৰ পেইনটো আপোনালোকৰ লগত ক'ব নোৱাৰি কেনেকুৱা। যিসকলে মা হৈছে তেওঁলোকে নিশ্চয় গম পাব মা হোৱাৰ অনুভৱ। মই মোৰ বেটিক 9 মাহ 8 দিন গৰ্ভত ৰাখিছিলোঁ আৰু যেতিয়া ডেলিভাৰী হৈছিলে সেই সময়ৰ পেইনখিনি আপোনালোকৰ লগত প্ৰকাশ কৰিব নোৱাৰিম কেনেকুৱা আছিলে। আৰু মোৰ ডেলিভাৰী নৰ্মেলে আছিলে, অলপ পেইন আহিছিলে। হস্পিটেলত গৈছিলোঁ, তো ডক্টৰে কৈছিলে বাচ্চাটো অলপ ডাঙৰ, নৰ্মেল ডেলিভাৰী নহ'ব, আমি চাওঁ পিছত চিজাৰিং কৰিম। তাৰপিছত আল্লাহৰ ৰহমতত কেনেকৈ জানো নৰ্মেল ডেলিভাৰীয়ে হ'ল। মা হোৱাৰ পিছত পৃথিৱীখনেই লাগে যে চেঞ্জ হৈ গৈছে। গোটেই দিনটো বেবীৰ লগত টাইম লাগি থাকিব লাগে। তাই হাঁহিলে হাঁহিব লাগে, কান্দিলে কান্দিব লাগে। এনেকুৱাই হয়, তাই হাঁহিলে হাঁহা উঠে, তাই কান্দিলে কান্দা উঠে। আৰু কি ক'ম আপোনালোকৰ লগত, গোটেই দিনটো মই তাইৰ লগত এনেকেই পাৰ কৰোঁ। কাম কাজো কৰিব লাগে, তাইকো চাব লাগে। ৰাতিটো কেতিয়াবা টোপনি পৰা বহুত সাৰ পাব লাগে, ডাইপাৰ চেঞ্জ কৰিব লাগে আৰু ফিট কৰাব লাগে। আৰু টোপনিৰো কেতিয়াবা ক্ষতি হয়। বহুত বেবী এটা ভালকৈ যতন কৰিব হ'লে ভালকৈ টাইম দিব লাগে। ইমান সহজে বেবী ডাঙৰ কৰাও নহয়, বহুত কষ্ট কৰিব লাগে। আৰু মই মা হৈ বহুত হেপী ফিল কৰোঁ, বহুত সুখী মই। গাইজ, ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে আৰু আপোনালোকৰো এক্সপিৰিয়েঞ্চ জনাব মা হোৱাৰ অনুভূতি। আজিলৈ ইমানতে সামৰণি মাৰিলোঁ। লগ পাম এটা নতুন ব্লগত। আশা কৰোঁ আপোনালোকে ভালেই থাকিব। এতিয়া বাই বাই।